নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি শিকিম ফেচবুকৰ পৰা ভিডিঅ' কেনেকৈ ডাউনলোড কৰে আপোনাৰ ফাইল মেনেজাৰলৈ। এইটো কৰিবলৈ প্ৰথম ফেচবুকটো খুলিব, ভিডিঅ'ত যাব, ইয়াত আপোনাৰ যোনটো ভিডিঅ' পচন্দ হয় ভিডিঅ'টো চিলেক্ট কৰিব। তাৰ ভিডিঅ'টোৰ ওপৰত দেখিব ৰাইট ছাইডত 3টা ডট থাকিব, তাত ক্লিক কৰিব। জাষ্ট তাৰ কপি লিংক বুলি এটা অপশ্যন পাব, লিংকটো কপি কৰিব। তাৰপৰা আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ, ধৰক অপেৰা মিনি হওক বা ক্ৰমে হওক, তাত সেইটো অ'পেন কৰিব। তাত গৈ জাষ্ট লিংকটো পেষ্ট কৰি দিব। তাৰপৰা দেখা পাব এনেকৈ উইণ্ড' এখন আহিব। তাৰপৰা ইয়াত এই ওপৰত ওলাইছে যে m.facebook.com, তাত ক্লিক কৰিব। তাৰপৰা ছাইডত আছে যে এডিট অপশ্যনটো, ইয়াত ক্লিক কৰিব। তাৰপৰা এই ছাইডত কাৰ্চাৰডাল আনি পিনি m.ৰ পিছত ইয়াত লিখিব বেছিক, BASIC, বেছিক। তাৰপৰা এইটো জাষ্ট চাৰ্চ কৰি দিব। তাৰপৰা আপুনি ভিডিঅ' প্লে' কৰিব, নতুন এখন উইণ্ড' খোল খাই যাব। ইয়াত দেখিব ৰাইট ছাইডৰ তলত 3টা ডট আছে, তাত ক্লিক কৰিলে ডাউনলোড অপশ্যনটো আহি যাব। আৰু এনেকৈ দেখা পাব ভিডিঅ'টো আপোনাৰ ফাইল মেনেজাৰত আহি গ'ল, ডাউনলোড কমপ্লিট হৈ গৈছে।